গাইজ বহাগ বিহু আয়োজন কেনে চলিছে আমাৰ এইফালে পিঠা পনাৰ লগতে এয়া সেলফ কেয়াৰো চলি আছে মানে অকমান নিজকো যতন লৈছোঁ আৰু বহুত দিনৰ মূৰত এয়া সৰি থকা জবা ফুল কেইপামান আৰু অলপ কুমলীয়া জবা ফুলৰ পাত কাটি লৈছোঁ লগতে আমলখি কেইটামানো আছিল আৰু এয়া শুকুৱাই থোৱা জেতুকা দেই দেখিছেনে এয়া পাউডাৰ কৰি থৈছিলোঁ এয়া গোটেইখিনি মিক্সাৰত দি পিনি আজি মূৰত লগাম বহুত দিন হ'ল চুলিখিনিৰ কোনো যত্ন লোৱা নাই বিহু বুলি ইমান দিন ঘৰত আছোঁ যেতিয়া এইকেইদিন চুলিখিনিও যত্ন ল'ম বিহুৰ আয়োজনো চলি আছে বাৰু এতিয়া গোটেই ঘৰৰ কাম কৰা সময়ত এয়া মূৰত লগাই থ'ম আৰু শুকাই যাব যেতিয়ালৈকে গা ধুম দেখিছেনে বাৰু দেখিবলৈ ভাল লাগিছে একদম ফ্ৰেছ জবা ফুল লোৱা নাই হা একদম সৰি থকা কিবাহে লৈছোঁ ছিঙিবলৈ মন নাযায় যেতিয়া ফুলপাহ ফুলি থাকে ইমান ভাল লাগিছে দেখি এনেদৰে মিক্সাৰত দিবলৈ মন যোৱা নাই এনেকৈ ফুলি থকা ফুল এপাহ কোনে ছিঙি পিনি মূৰত লগাব পাৰে নালাগে চুলি কটা বিহু আগদিনাখনি চুলি কটা ৰাতিয়ে বুক কৰিছোঁ তুমি ফোন নাম্বাৰ লৈ আহিবা তুমি হেৰি বহুত দিনৰ আগতে বুক কৰিছিবা আজি